মোৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাই আজি সৰু ভিডিঅ' এটা বনাবলৈ লৈছোঁ। এয়া আমাৰ ঘৰত থকা মোৰ চনুকুলুৰ লগত সৰু ভিডিঅ' এটা বনাইছোঁ। মোৰ লগত দিনটোনো কেনেকৈ পাৰ কৰে, তাকে ইয়াৰ লগত যে মই কেনেদৰে দিনটো পাৰ কৰোঁ, তাকে আজি সৰু ভিডিঅ' এটা বনাই বোলো ৰাখি থওঁ বুলি ভাবিলোঁ। দেখিছেনে, মানে মোৰ লগত বিচনাত উঠিব লাগে, যেনেদৰে চিঞৰিছে নহয়। এনেকুৱাকৈ চিঞৰিছে মানে তাক উঠাই দিবই লাগে আৰু বিচনাত। এয়া দেখিছেনে গোটেই বেৰখন আঁচুৰিলে নে জিভা লগাই পেলাই কি কৰিলে, ৰংখিনি এৰুৱাই দিলে। কি হ'ল কিনো মোক কিদৰে চোলা ফিটাডাল টানিছে নহয়, তাৰ লগত খেলিব লাগে। এয়া আৰু এতিয়া মই লাষ্টত পুতলাটো দি দিলোঁ, পুতলাৰ লগত খেলি থাক বুলি। লাষ্টত দেখিলেনে বাৰু, পুতলাটো এটা চকুৰ এৰুৱাই দিলে কামুৰি। আৰু এটা কি কৰিলে জানানে, এয়া দেখিছেনে, মোক মানে সৰু পুতলা কুকুৰ এটা আছিলে, কুকুৰটোক কি কৰিলে, এখন কাণ এৰুৱাই দিলে আৰু এখন কাণ আধা লাগি আছে। লাষ্টত ভাগৰি গ'ল খেলি খেলি। তাৰপিছত এতিয়া ধুনীয়াকৈ তাৰ নিজৰ বিচনাখনত এতিয়া শুইছে। আৰু এতিয়া আৰু কি কৰিলে, মই চোফাৰত এনেই বহি আছিলোঁ, শুই আছিলোঁ, সিও আহি জাপ মাৰি উঠি ল'লে। এতিয়া মোৰ কোচত উঠি আছে আৰু তাক এনেকৈ কোচত ল'ব লাগে। আৰু মই দেখিলেনে বাৰু, মই আকৌ পৰি দিলোঁ। তাৰপিছত ধুনীয়াকৈ তাৰ এটা ভৰি মোৰ ডিঙিৰ ওপৰত ৰাখি দিলে এবাৰ। তাৰপিছত আৰামত সি শুই আছে। এইবিলাক বা একদম মানে ক'ব নোৱাৰা হৈ টোপনি গ'ল। তাৰ এনেকুৱা কিছুমান কাণ্ড কাৰখানাই বহুত ভালো লাগে। এতিয়া মই লাহেকৈ উঠি আহিলোঁ, মোক মানে এতিয়া কৈছে যে কেলৈ উঠি গ'লি, আকৌ তাৰ লগত মই পৰি থাকিব লাগে। আকৌ মোৰ ওচৰলৈ আহিলে। এনেদৰে দিনটো ইয়াৰ লগত ধেমালি কৰি এনেকৈ পাৰ কৰোঁ। আৰু মানে তাৰ ভৰিকেইটা মোৰ গাত লগাই থৈ দিছে। এতিয়া তাৰমানে উঠি গ'লে যাতে গম পাব, মানে ইমান টেঙৰ, তাক এতিয়া মোহাৰি দিব লাগে ধুনীয়াকৈ। আৰু একদম আৰামত শুই আছে এতিয়া। মই লাহেকৈ উঠি আহিলোঁ, উঠি আহি পেলাই বোলো নাই শুই থাকক। তাৰপিছত বেলেগ এটা ৰুমত আহিলোঁ, আহি গ'ল মোৰ ওচৰলৈ। মোৰ উৎপাতিখন মানে একদম কামুৰিছে নহয়। এয়া দেখিছেনে কেনেকৈ কামুৰি আনিছে, মানে তাক মই বিচনাত উঠাই দিব লাগে, সি আকৌ মোৰ লগত থাকিব মানে। কিন্তু এতিয়া মই তাক লগত ৰাখিব বিচৰা নাই। মই বোলো নাই, তলতে খেলি থাক। আকৌ আহি ইখন বিচনা পাতিখন এৰুৱাইছে। কিছুমান কাণ্ড কাৰখানাবিলাক চাই কেতিয়াবা এনেকেই ভিডিঅ' বনাই থওঁ, তাৰ ভাগৰ ভাল লাগে। আৰু এয়া দেখিছেনে ড্ৰয়িং ৰুমটো কি কৰিলে, পুতলা আনি পেলাই ইয়াত পেলালে। এবাৰ দৌৰা দৌৰি কৰি থাকে। এনেদৰেই ইয়াৰ লগত মোৰ সময়বিলাক এনেদৰেই গুচি যায়। আৰু যিহেতু তাৰ লগত মই দিনটো ময়ো অকলে থাকোঁ যে, মানে তাৰ লগতে আৰু এনেকৈ মই দিনটো পাৰ কৰোঁ, ভাল লাগে যিহেতু।